নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি মই আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ আইডি কেনেকৈ বনাব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপ স্কিপ নকৰিব। অলপ যদি স্কিপ কৰে কিবা যদি থাকি যায়, যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়া হয়তো কিবা মিছ হ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ছাবস্ক্ৰাইব কৰা নাই, লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব। আহক তেতিয়াহ'লে ভিডিঅ'টোলৈ যাওঁ, কেনেকৈ আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰ আইডিটো বনাব পাৰিব। প্ৰথমে আপুনি গুগলত চাৰ্চ কৰিব beneficiary.nsa.gov.in। এইটো টাইপ কৰাৰ লগে লগে আয়ুষ্মানৰ যিটো আয়ুষ্মান ভাৰতৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটলৈ আপোনালোকে গুচি যাব। চাওক, beneficiary.nsa.gov.in অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে এইটো ছাইটটোক আপুনি অ'পেন কৰাৰ লগে লগে ইয়াতে আহিছে চাওক, লগইন এজ আপোনাৰ ইয়াতে বেনিফিচিয়াৰী আৰু লগইন এজ অপাৰেটৰ। ইয়াতে কি কৰিব আপুনি, এতিয়া যিহেতু নেকি আপুনি অপাৰেটৰ হিচাপে আপুনি আইডি ক্ৰিয়েট কৰিব, সেই গতিকে আপুনি অপাৰেটৰত ক্লিক কৰিব লাগিব। আৰু ইয়াত ধুনীয়াকৈ দি আছে আপোনাক কি 5 লাখলৈকে আপোনাৰ বেমাৰৰ কাৰণে আপোনাক চৰকাৰে দিব। আৰু ইয়াতে কিছুমান অপশ্যন মই আপোনাক দেখুৱাই আছোঁ চাব। ইয়াতে ফিচাৰ্ছ অফ পৰ্টেল, আপোনাৰ এই যিটো আপোনাৰ ৱেবছাইট, ইয়াতে beneficiary.nsa.gov.in গৈ আপুনি আপোনাৰ যিটো আয়ুষ্মান কাৰ্ড যদি আপুনি অলৰেডি বনাই থোৱা আছে আপোনালোকৰ, তেতিয়াহ'লে আপুনি ইয়াতে আধাৰটো লিংক কৰিব পাৰিব, ইকুৱেচি কৰিব পাৰিব। আৰু যদি আপোনাৰ আৰু মেম্বাৰ যদি আপুনি এড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াতে এড কৰিব পাৰিব। তেনেকৈ ধৰণৰ কিছুমান যদি আপুনি এপ্লাই কৰিছে আয়ুষ্মান কাৰ্ডখন, তেতিয়াহ'লে আপুনি ষ্টেটাছটো আপুনি ইয়াতে চেক কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো হৈছে বৰ্তমান আপোনাৰ অপাৰেটৰ আইডি কেনেকৈ বনাব পাৰিব সেই বিষয়ে আছে। ইয়াতে আপুনি কি কৰিব, আমি এতিয়া অপাৰেটৰত ক্লিক কৰিম। অপাৰেটৰ চিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে তলত যি দিয়া আছে, ইফ ইউ ডোণ্ট হেভ এন একাউণ্ট প্লিজ চাইন আপ। যদি আপুনি এতিয়ালৈকে চাইন আপ কৰা নাই, ৰেজিষ্টাৰ কৰা নাই, তেতিয়াহ'লে আপুনি ইয়াতে চাইন আপ কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। চাইন আপত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ আহিব। এয়া চাওক, চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন ফৰ্ম আহি গৈছে। আপুনি এইখন ফিল আপ কৰিব লাগিব। আপুনি ইয়াতে কি কৰিব লাগিব, এয়া চাওক, এই চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা পেজ আহি গ'ল। ইয়াতে আপুনি আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব লাগিব। আধাৰ নম্বৰটো টাইপ কৰাৰ পিছতে আপুনি ইকুৱেচি চিলেক্ট মোড ইয়াতে ভেলিডেট কৰিব লাগিব। ভেলিডেট ক্লিক কৰাৰ লগে লগে আপুনি ইকুৱেচি মোডত আধাৰ OTP আপুনি দিব, OTP হিচাপে, নহ'লে ফিংগাৰ দিব পাৰে। আৰু ইয়াতে ক্লিক কৰিব কনচেপ্টখন আই এগ্ৰিড আৰু এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আধাৰৰ, তাতে OTP এটা যাব। সেই OTPটো আপুনি ইয়াতে টাইপ কৰিব। আধাৰ OTPটো দিয়াৰ পিছতে চাওক, আপোনাৰ সন্মুখত এখন ফৰ্ম আহি গ'ল, পাৰ্চনেল ইনফৰ্মেশ্যন। আপোনাৰ যিটো পাৰ্চনেল ইনফৰ্মেশ্যন আপুনি ইয়াতে টাইপ কৰিব। আপোনাৰ নামটো দিব, জেণ্ডাৰ দিব, আপোনাৰ বয়সটো দিব। অলৰেডি আপোনাৰ আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে ইয়াত অট'মেটিক ফিল আপ হৈ যাব। আপোনাৰ নাম, এড্ৰেছ, বয়স, ষ্টেট, ডিষ্ট্ৰিক্ট সম্পূৰ্ণ। আৰু তলত কাৰেণ্ট এড্ৰেছ যদি আপুনি বেলেগ হয়, আপোনাৰ যিটো আধাৰ কাৰ্ডত যিটো এড্ৰেছ আছে আৰু কাৰেণ্ট এড্ৰেছটো যদি আপোনাৰ বেলেগ হয়, তেতিয়াহ'লে আপুনি টাইপ কৰিব। যদি একে হয় তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰি দিব, কাৰেণ্ট এড্ৰেছ ছেম এজ আধাৰ এড্ৰেছ। আধাৰ এড্ৰেছৰ লগত আপোনাৰ যিটো বৰ্তমান ঠিকনা সেইটো একে যদি হয়, তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ চাওক, আপোনাৰ ফটোখনো আহি গৈছে। আৰু যদি আপুনি নতুনকৈ ফটো দিব বিচাৰে তেতিয়া আপুনি ফটো দিব পাৰে। আৰু ইয়াতে আপুনি এটা ইমেইল ID দিব লাগিব। আপোনাৰ ইমেইল ID এটা দি দিব। ইমেইল IDটো দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছতে আপুনি ইয়াতে মোবাইলত OTP এটা আহিব। ভেৰিফাইড ক্লিক কৰিব। আপুনি ইমেইল IDটো ভেৰিফাইড ক্লিক কৰিব। ইমেইল ID ভেৰিফাই কৰি ঠিক তেনেকৈ মোবাইল নাম্বাৰটো ভেৰিফাইড ক্লিক কৰিব। মোবাইল যিটো নাম্বাৰ দিছিলে তাতে আপোনাৰ OTP এটা যাব। সেই OTP এটা টাইপ কৰিব। অট'মেটিক হৈ গ'ল। OTP দিয়াৰ পিছত হৈ গৈছে আপোনাৰ।
তাৰপিছত আপুনি এড ৰ'ল ডিটেইলছত কিছুমান ফিল আপ কৰিব লাগিব। আপুনি প্ৰাইন আইডেণ্টিটি আপুনি টাইপ কৰিব। আপুনি তাতে কি হয় সেইটো টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াতে এণ্টিটি টাইপ আহিব। তাৰপিছত প্ৰাইন আইডেণ্টিটি টাইপ চিলেক্ট কৰি ল'ব। আপোনাৰ কি হয় প্ৰাইন আইডেণ্টিটি, CSC থাকিব পাৰে বা বেলেগ কিবা এজেঞ্চি থাকিব পাৰে, সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপুনি এণ্টিটি টাইপত ক্লিক কৰিব। এণ্টিটি টাইপত আপোনাৰ কি হয়, আপুনি কি কাৰ্ড অপাৰেটৰ হিচাপে বিচাৰিছে, সেইকাৰণে কাৰ্ড অপাৰেটৰ এজেঞ্চি ক্লিক কৰিব। ঠিক তেনেকৈ আপোনাৰ এণ্টিটি নেম CSC দিব। ইউজাৰ নেমটো আপুনি এডমিন টাইপ কৰি দিব। ঠিক তেনেকৈ আপুনি এপ্লিকেশ্যনটো আপুনি চিলেক্ট কৰি দিব। ঠিক তাৰপিছতে আপোনাৰ ইয়াত ইউজাৰ ক্ৰেডেঞ্চিয়েল আপোনাৰ বিচাৰিব। আপোনাৰ নেম অফ এমপ্লয়মেণ্টত আপুনি ক্লিক কৰিব। পাৰ্মানেণ্ট আৰু কণ্ট্ৰেকচুৱেল আপুনি পাৰ্মানেণ্টত ক্লিক কৰিব। পাৰ্মানেণ্টত ক্লিক কৰাৰ পিছত আপুনি ডেজিগনেশ্যনটো আপুনি বিচাৰিব। আপুনি ডেজিগনেশ্যনটো কি বিচাৰিছে সেইটো আপুনি টাইপ কৰি দিব। ঠিক তেনেকৈ ইউজাৰ নেম, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড দি আপুনি সেইটো ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনাৰ এটা পেজ আহিব। এইটো চাওক, একাউণ্ট ক্ৰিয়েটেড বুলি, ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড ছাকচেছফুলি বুলি এটা মেছেজ আহিছে। আপুনি যদি এপ্লাই কৰে, ছাবমিট কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এখন আহিব। আৰু একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত চাওক, আপুনি ছাইটত গৈ আপুনি লগ ইন কৰিব পাৰিব। লগ ইনত যিটো লগ ইন অপশ্যনত গৈ লগ ইন হোৱাৰ পিছত ইয়াতে চাব আপোনাৰ ষ্টেটাছটো কি হৈ আছে। এইটো চাইছে পেণ্ডিং দেখাই আছে। যদি আপোনাৰ এক্টিভ হৈ যায় তেতিয়াহ'লে এক্টিভ হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। আজি অপাৰেটৰ আইডিটো কেনেকৈ বনাব পাৰি সেই বিষয়ে ক'লোঁ। নেক্সট মই এটা ভিডিঅ' লৈ আহিম। আপোনালোকে কাৰ্ড কেনেকৈ বনাব পাৰিব কমেণ্ট কৰিব, যদিহে আপোনালোকে কাৰ্ড কেনেকৈ বনাব পাৰি সেই বিষয়ে জানিব বিচাৰে।